everyone, welcome back to my channel. আপোনালোক যদি আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিওটো চাই ভাল পায় তেনেহলে লাইক বাটনটো ক্লিক কৰি দিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা সাকুলেন্ট হল, এটা ইউনিক সাকুলেন্ট হল যোনখিনি মই কালেকচনত ৰাখিছো মোৰ নিজৰ। আহকচোন চাও। আজি মই অকল সাকুলেন্টছখিনি মোৰ ডিসপ্লেহে কৰিম। ইয়াৰ বিষয়ে মই আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক ক'ম। মই সাকুলেন্টছখিনিৰ বাবে 5টামান মাটিৰ টাব বনাইছিলোঁ। সেইখিনিও মই আপোনালোকক আজি দেখাম, কাৰণ মাটিৰ টাবতহে সাকুলেন্টছখিনি বেছিকৈ ভালকৈ সাৰ্ভাইভ কৰে। আৰু যদি আপোনালোকে প্লাষ্টিকত ৰাখিব বিচাৰে বা প্লাষ্টিকত ৰাখে তেতিয়া আপোনালোকৰ ৰুটছখিনি বহুত সৰু সৰু থাকে। সাকুলেন্টছখিনি চাবচোন, সেইখিনি ডেমেজ হৈ যোৱা বহুত বেছি চান্সেছ থাকে। পটকেইটা যে ইমান মৰম লগা সৰু সৰু, মোৰ যে দেখিয়ে ভাল লাগিছে। তাতে ইয়াত ড্ৰেইনেজ হোলবিলাকো বহুত ধুনীয়াকৈ দিয়া আছে। চাওকচোন ইমান যে অকণমান ইমান মৰম লগা। চাহৰ কাপখিনিতকৈ অকণমানহে ডাঙৰ চাগে। এয়া চাওক, ড্ৰেইনেজ হোলখিনি কিমান ধুনীয়াকৈ দিয়া আছে পানীখিনি পূৰা গুচি যাবলৈ। তাত যাতে পানীখিনি ছাষ্টেইন নহয়, তাত হোল নকৰে আৰু ধুনীয়াকৈ পানীখিনি আপোনাৰ গুচি যাব, যোনখিনি এক্সট্ৰা ৱাটাৰ থাকে তাত।